কি জনাব এই মুহূৰ্তত এটা খুব ভাল খবৰ ভোগালী মেলাৰ আজি আপুনি উদ্বোধনী কৰিব। প্ৰথমে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ আমাৰ জাতীয় উৎসৱ ভোগালী বিহুৰ অন্তৰখনে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী বিহু মানে কৃষকৰ পৰিশ্ৰমেৰে যি উৎপাদন হয় তাকে খুব ভালদৰে এসাঁজ খোৱাৰ বাবে আমি প্ৰস্তুতি চলাওঁ। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ DPMক যে তেখেতসকলৰ উদ্যোগত প্ৰত্যেক বছৰতে আমাৰ এই তিনিচুকীয়া ডাক বাংলোৰ প্ৰাংগণত তেওঁলোকে এক মেলাৰ আয়োজন কৰে, ভোগালী মেলাৰ আয়োজন কৰে। আৰু ইয়াত আচলতে আমাৰ যিসকল উদ্যমী যুৱতী আছে, যিসকলে আত্মসহায়ক গোটৰ জৰিয়তে নিজৰ ভৰিত থিয় হ'ব পৰাকৈ নিজেই পৰিৱেশ ৰচনা কৰিছে আৰু তেওঁলোকে তেনেধৰণৰ ব্যৱসায় কৰি পেলাই আজি অৰ্থনৈতিকভাৱে টনকিয়াল হৈছে। এখেতসকলে আজি বিভিন্ন ষ্টল লগাই পেলাই ঘৰতে তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰী কৰা খোৱা সামগ্ৰী হওক বা কাপোৰ কানি হওক চব তেওঁলোকে ইয়ালৈকে লৈ আহিছে। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে আজি কিছুদিনৰ আগতে আমাৰ বাইপাছত যি মেলা হৈছিল, এই মেলাত এখেতসকলে অংশগ্ৰহণ কৰিছিল আৰু তেখেতসকলে কেইবা লাখ টকাৰ প্ৰায় ব্যৱসায় মানে তাতে হৈছিল। প্ৰায় 1,50,00,000 টকাতকৈ অধিক তাতে মাৰ্কেটিং হৈছিল। আৰু ইয়াতো তেওঁলোকে আহিছে তেনেধৰণৰ সামগ্ৰী লৈ পেলাই। আৰু মই আশাবাদী যে তেওঁলোকে নিশ্চিতভাৱে এই ক্ষেত্ৰত তেওঁলোকে লাভান্বিত হ'ব। মই এই পৰিৱেশ ৰচনা কৰাৰ বাবে পুনৰবাৰ আমাৰ সেই আত্মসহায়ক গোটৰ মহিলাসকলক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগতে জিলা পৰিষদৰ সভাপতি আছে, তেখেতসকলক সদায় সাহস আৰু প্ৰেৰণা যোগাই আহিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে আজিৰ তাৰিখত মহিলাসকলক পুৰুষৰ সমানে আগুৱাই লৈ যাবৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে। ইতিমধ্যে উদ্যমিতা আঁচনিৰ জৰিয়তে তেওঁ 10,000কে প্ৰায়বিলাক মহিলা গোটক ইতিমধ্যে প্ৰদান কৰিছে আৰু তেওঁ প্ৰতিশ্ৰুতিও দিছে যে খুব সোনকালে তেখেতসকলে এই ব্যৱসায়ত তেওঁলোকে যেতিয়া আগবাঢ়িব 10,000 টকা তেতিয়া তেওঁলোকক আকৌ 25,000 টকা দিব, তাৰপাছত তেওঁলোকে 50,000 টকা দিব, তাৰপাছত 1 লাখ টকা দিয়া হ'ব। মুঠতে লাখপতি বাইদেউ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিজ্ঞাবদ্ধ। গতিকে নিশ্চিতভাৱে মহিলাসকল কিছুদিনৰ পাছতে অসমৰ বাবে এক মূল শক্তি হিচাপে প্ৰতিষ্ঠা হ'ব আৰু অসমখনক আগুৱাই লৈ যোৱাৰ বাবে তেখেতসকলে মুখ্য ভূমিকা পালন কৰিব। হয়, আমি সকলোকে আগন্তুক ভোগালী বিহুৰ আমি আন্তৰিক ধন্যবাদ উল্লেখ জনাইছোঁ। আৰু আজি এখন অসমী সৰচ মেলা হৈছে তিনিচুকীয়া এই ডাক বাংলোৰ ইয়াতে। আৰু এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে তিনিচুকীয়া সন্মানীয় বিধায়ক মহোদয়দেৱ আৰু উদ্যোগ গ্ৰহণ কৰিছে আমাৰ DPM SRLM তিনিচুকীয়াই। আৰু মহিলাসকলে যেনেধৰণে ইয়াত অসমী সৰচ মেলা হৈছিলে তেনেধৰণে ইয়াত আহি ভোগালী মেলাৰ কাৰণে তেওঁলোকে নিজৰ ষ্টল লগাইছেহি। আমি আশা ৰাখিছোঁ এই 3টা দিনত তেওঁলোকে খুব সফলভাৱে তেওঁলোকে নিজৰ থলুৱা খাদ্য আৰু যি তেওঁলোকৰ আমাৰ থলুৱা অসমৰ জনজাতীয় সাজপাৰ তেওঁলোকে আনি ইয়াত বিপণী হেৰি কৰিছে, খুব সফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ পৰা আমি এটা আশা কৰিম, কাৰণ যিহেতু আমাৰ থলুৱা খাদ্য আৰু থলুৱা আমাৰ বিভিন্ন সাজ পোছাক এইটো এটা প্ৰমোট কৰিবলৈ লোৱা হৈছে অসম চৰকাৰৰ এটা উদ্যোগত। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে কৰিছে এইটো। আৰু এই ক্ষেত্ৰত বিশ্ব দৰবাৰ চিনাকি কৰিবৰ কাৰণে এটা উদ্যোগ অসম চৰকাৰে, এইখিনি ক্ষেত্ৰত এটা বহুল প্ৰচাৰ হোৱা দৰকাৰ আছে। আৰু আমাৰ এই অঞ্চলৰ সকলো ৰাইজে ইয়াত আহি আমাৰ থলুৱা উৎপাদিত সামগ্ৰী যি আমাৰ মহিলা আইসকলে আনি ইয়াত বিপণী ষ্টল হেৰি কৰিছে, সকলোৱে আহিব লাগে। থলুৱা খাদ্য সম্ভাৰ যিহেতুকে আমাৰ এটা পৰিচয় জনগোষ্ঠীয়, গতিকে এইখিনি ক্ষেত্ৰত তেওঁলোকে সকলো আশীৰ্বাদ কৰিব, এইখিনি আমি কামনা কৰিছোঁ। ধন্যবাদ।